কাপোৰ মই ভালেমান কিছু মই নিজে বনাই লৈছোঁ, স্ক্ৰীন পেইণ্টিং কৰিছোঁ। আৰু স্ক্ৰীন পেইণ্টিং আপোনালোকে যদি আপোনালোকৰ স্ক্ৰীন দৰকাৰ হয় তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে। আপোনালোকক হোৱাটছআপ নম্বৰ মই দি দিম। কোনটো ৰং ভাল মানে গুচি নাযায়, কাৰণ আপোনালোকে এখন মেখেলা দেখাইছোঁ, মই ডিজাইন এটা দি দিছোঁ। এইটো হৈছে আচল, আৰু ইয়াৰ ভিতৰত মই এনেকৈ দি দিছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ মই দীপিকাই মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আহকচোন তেনেহ'লে মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বৰষুণত মানে ক'তো যাবও নহয়, কৰিবও নহয়। খুৰাহঁতৰ ঘৰলৈ গৈছিলোঁ, অকণমান লেকচা মাৰি আহিলোঁগৈ খুৰাহঁতৰ ঘৰত। আৰু এতিয়া ভাত বনোৱা সময় হৈ গ'ল, গতিকে গুচি আহিলোঁ। আমি গোসাঁনী আৰু মই গুচি আহিলোঁ ন। এতিয়া লাহে লাহে আহি আছোঁ, কিমান পিছল উঠিছে, লাহে লাহে আহি আছোঁ। আমি খুৰাহঁতৰ ঘৰৰ পৰা আহি পালোঁহি আৰু এতিয়া বাৰান্দাতে বহি লৈছোঁ, এয়া দেখিছে। আৰু এইফালে আমাৰ গোসাঁনী খেলি আছে, তাই অকণমান কান্দি আছে আৰু তাই ভোক লাগিছে নিশ্চয়, কিবা এটা খাব। আৰু কিবা এটা খাব মানে তাইৰ কাৰণে খিচিৰি বনাই থৈছোঁ। সেইটো মানে বৰষুণ পৰি আছে, আৰু এই বৰষুণ পৰি গোঁসাই গা ধুলা, এই আমাৰ গোঁসাই গা ধুই আহিছে। আজি মানে বৰষুণ পৰি আছে, মানে বতৰ ডাৱৰীয়া, গতিকে এই ডাৱৰীয়া বতৰত ভাবিছোঁ কিবা এটা খাম বুলি পেলাই। ডাৱৰীয়া বতৰত কি খাম তাকে ভাবি আছোঁ। বুটৰ দালি তিয়াই দিছোঁ। আজি যিহেতু বতৰ ডাৱৰীয়া, বৰষুণ দি আছে, বৰষুণৰ বতৰত ক'তো যাবও নোৱাৰোঁ। সেইকাৰণে ভাবিছোঁ আপোনালোকক মোৰ কেইখনমান ফেব্ৰিক কৰা কাপোৰ আছে, মই এক্সট্ৰাকৈ বনাই লৈছিলোঁ মেখেলা আৰু চাদৰ। গতিকে সেই এক্সট্ৰাকৈ বনোৱা মেখেলা চাদৰ কেইযোৰ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। কেনেকুৱা পায় আপোনালোকে কমেণ্ট বক্সত জনাব নাপাহৰিব। আৰু আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে। আৰু বহুতে মানে গোটেই ছেটযোৰ ল'বলৈ কাৰণে অকণমান টান পায়, গতিকে এক্সট্ৰাকৈ এনেকৈও ল'ব পাৰিব। বোলো মোক চাদৰ এখন লাগে বা মোক মেখেলা এখন লাগে, এনেকৈও ল'ব পাৰিব আপোনালোকে। এতিয়া তেনেহ'লে চাওঁ আহকচোন, মই বনাই থোৱা কেইখনমান চাদৰ আৰু কেইখনমান মেখেলা। কি খাইছা মামনি, কি খাইছা? ম'ম' খাইছা তুমি? ম'ম' খাইছা? আজি একদম বৰষুণৰ বতৰত মানে একো কাম কৰিব মন যোৱা নাই, একোৱেই কৰিব মন যোৱা নাই। মই এই কাপোৰ কেইযোৰ মানে মই ভালেমান কেইযোৰ মই নিজে বনাই লৈছোঁ, স্ক্ৰীন পেইণ্টিং কৰিছোঁ। আৰু স্ক্ৰীন পেইণ্টিং আপোনালোকে যদি আপোনালোকৰ স্ক্ৰীন দৰকাৰ হয় তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে। আপোনালোকক হোৱাটছআপ নম্বৰ মই দি দিম। আৰু এইখন হৈছে এক্সট্ৰা বগা মেখেলা। এইখন দেখিছে আপোনালোকে, এইখন এক্সট্ৰা বগা মেখেলা। আৰু ইয়াৰ কাপোৰটো একদম বেলেগ এটা ষ্টাইলৰ, আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো একদম পিয়ৰ কটন। এইটো কি বুলি কয় মই সেইটো নাজানো ইমান, কিন্তু এই কাপোৰটো পিন্ধি বহুতেই আৰামদায়ক। আৰু এই কাপোৰটোৰ দামটো অকণমান বেছি লয়। যিযোৰ আমি কটনৰ সাধাৰণ ছেট বনাওঁ সেই কাপোৰযোৰতকৈ এই কাপোৰযোৰৰ দামটো অলপ বেছি লয়। এইখন আৰু ইয়াত মই এনেকৈ মাৰি দিছোঁ। এই ফুলটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন গাইজ। আৰু এইখন হৈছে এক্সট্ৰা চাদৰ, এইখন এক্সট্ৰাকৈ মই বনাই লৈছোঁ। এই চাদৰখন মই মুগা মেখেলাৰ লগত মাৰোঁ। মুগা ব্লাউজ মুগা মেখেলা, আৰু ৰঙা ব্লাউজ ৰঙা মেখেলা, ক'লা ব্লাউজ ক'লা মেখেলা, আপোনালোকে যিহতে মাৰে বহুতেই ভাল লাগে। এইখন চাওক, এইখন মই মাৰি দেখুৱাইছোঁ আপোনালোকক, মানে পিন্ধি দেখুৱাইছোঁ। এয়া চাওক, ইয়াৰ আঁচলটোত মই এনেকৈ দি দিছোঁ, এয়া অকণমান ডিজাইন এটা দি দিছোঁ। এইটো হৈছে আঁচল, আৰু ইয়াৰ ভিতৰত মই এনেকৈ দি দিছোঁ। আৰু অকণমান আঁতৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। আৰু এখন বনাইছোঁ একদম মুগাৰ লগত, আপোনালোকে যে 100 টকাত পায় মেখেলা, এই মেখেলাখন আপোনালোকে চিম্পুলকৈ পিন্ধা সলনি এনেকৈ আপোনালোকে ফেব্ৰিক কৰি ল'ব। এইখন মেখেলা দেখিছিলে ইমান সুন্দৰ লাগিছে চাওকচোন। এই মেখেলাখন মই মানে য'তেই বহি নাযাওঁ চবেই মানে কয় এখন কেনেকৈ কৰিলা, ইমান ধুনীয়া লাগিছে। এই মেখেলাখনতো মই এনেকৈ ফেব্ৰিক কৰি লৈছোঁ। আপোনালোকে মুগা মেখেলাটো কৰি ল'ব পাৰে। মই এইখন 100 টকীয়া, মাত্ৰ 100 টকা লৈছিলে এই মেখেলাখনত। বহুতে প্ৰায় কিনিছে, বহুতৰে হাতত আছে চাগে এনেকুৱা মেখেলা। যদি আছে আপোনালোকে এনেকৈ এটা ফুল মাৰি ল'ব, বহুত ভাল লাগে। আৰু দেখাই দিছোঁ আপোনালোকৰ হাতৰ পৰা। মই বগা মেখেলা এয়া নামঘৰলৈ যাবৰ কাৰণে কৰিছিলোঁ। এইখন চাওকচোন, ইয়াৰ ফুলটো বাৰু আপোনালোকে কেনেকুৱা পাইছে। এইখন মই এয়া নামঘৰলৈ যাবলৈ কৰি লৈছিলোঁ। এখন বগা মেখেলা, এয়া মই এক্সট্ৰা মেখেলা দেখুৱাই আছোঁ। এইখন পিয়ৰ কটনৰ হয়। এয়া মই কটনৰ কাপোৰ কিনি আনি পেলাই কৰি লৈছোঁ। এইখন মেখেলা, কাপোৰকেইখন আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব। আৰু এইখন হৈছে মেখেলা। আৰু নেক্সট আছে একদম শেষত আপোনালোকক আৰু বহুত কাপোৰ আছে, দেখুৱালে ভিডিঅ'টো বহুতে দীঘল হৈ যাব, গতিকে মই আৰু দেখুৱাই নাথাকোঁ। আৰু এখন আছে এইখন দেখিছে,
এখন হৈছে চাদৰ, এখন এক্সট্ৰাকৈ চাদৰ লৈছিলোঁ। এইখন ধুনীয়া দেখিছে, কিমান ধুনীয়া দেখিছে চাওকচোন আপোনালোকে চাদৰখন। এইখন হৈছে চাদৰ আৰু এনেকুৱা আপোনালোকে ছেট বনাই লওঁ বুলি ক'লেও পাৰে। আৰু এইখন মই চিম্পলকৈ চাদৰ বনাই লৈছোঁ। মই পিন্ধো নীলা মেখেলা আৰু নীলা ব্লাউজৰ লগত। ইয়াৰ কালাৰটো একদম নাযায়, এনেকুৱা কালাৰবোৰ কি কালাৰ যায়, কোনটো ৰং মানে কাপোৰত কৰিলে যায়গৈ আপোনালোকক মই নেক্সট ভিডিঅ' তাত ক'ম। আপোনালোকে তেতিয়া গম পাব কোনটো ৰং যায় কোনটো ৰং নাযায়। কিন্তু এইটো ৰঙৰ যিকেইখন কাপোৰ দেখালোঁ সেইকেইটা ৰং একেবাৰে নাযায়। তেনেহ'লে গাইজ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, কাপোৰৰ কালেকশ্যন চাই পেলাই যদি ভাল পালে, তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব অলপ, তেতিয়া আহিব লগা নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু স্ক্ৰীন পেইণ্টিং মই কৰিম বুলি কওঁ কিন্তু নোৱাৰোঁ কৰিবলৈ, ছোৱালীজনী সৰু হৈ আছে। অকণমান ডাঙৰ হ'লে মই আপোনালোকক প্ৰতিটো ফুল কেনেকৈ মাৰিব লাগে, কেনেকৈ কৰিব লাগে আপোনালোকক সকলোখিনি ডিটেইলছ দেখুৱাম। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ। বাই বাই।